আজি আপোনাক সকলোই হৃদয়ত এটা প্ৰশ্নবোধকৰ বিষ নামৰ চুটিগল্পটো অন্তিমটো খণ্ড আগবঢ়ালোঁ। আশা কৰোঁ আটাইকেইটা খণ্ড আপোনালোকে যাতে শুনে আৰু গঠনমূলক পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব আৰু গল্পটোক মৰম দিব। আৰু আপোনালোকে এই গল্পটো শুনাৰ বাবে নতশিৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিনবোৰ তেনেকৈয়ে পাৰ হৈ থাকিল। নীলে আজিকালি নিজকে লুকুৱাবলৈ বৰ চেষ্টা কৰিছে। এদিন দৰ্শিতাই নীললৈ ফোন কৰি সুধিলে, নীল, কি খবৰ? আজিকালিচোন তোমাক কলেজত দেখাই নাপাওঁ। কিয়, গা চা বেয়া নেকি? নীলে ক'লে, নাই দৰ্শিতা বা, ভালে আছোঁ। বাৰু নীল, ভালে থাকিবা। আমাৰো কলেজত বেছি দিন নাই, বিদায় হ'বলৈ হ'ল। দিনবোৰ কেনেকৈ পাৰ হ'ল ধৰিবকে নোৱাৰিলোঁ। নীলে ভাবিলে, হয়তো দৰ্শিতা বাহঁতৰ বিদায় হ'বৰ হ'ল। বাৰু নীল, কলেজত লগ পাম দিয়া, এতিয়া ৰাখিছোঁ। দৰ্শিতা বা তেনেকুৱাই, পলকতে আহি পলকতে আঁতৰি যায়। মইচোন ভাৱনাতেই ৰৈ যাওঁ। কেতিয়াবা সুধিবলৈ মন যায়, দৰ্শিতা বাটো আঁতৰাই দৰ্শিতা মাতিব পাৰিমনে? হাতখন ধৰি একেলগে খোজ কাঢ়িব পাৰিমনে? চিঞৰি ক'ব মন যায়, দৰ্শিতা, মই তোমাক বৰ ভাল পাওঁ। নাই, নোৱাৰি। দুচকু সেমেকে বুকুত কঢ়িয়াই ফুৰিম কাহানিও ক'ব নোৱাৰা কথা, য'ত হেৰুৱাৰ ভয় থকা। চাওঁতে চাওঁতে দৰ্শিতাহঁতৰ বিদায়ৰ দিনটো আহি পালেহি। নীলৰ মনটো আজি যেন বৰ বেয়া। কলেজলৈ সোনকালে গৈছে। বিদায় সভাৰ আয়োজন সকলো মিলি কৰিব লাগিব। সময় গৈ আছে। দৰ্শিতাই পাতল নীলা ৰঙৰ চাদৰ মেখেলা এযোৰ পিন্ধি আহিছে। সি কাষ চাপি গৈ সুধিলে, আহিলে, আহক, ইয়াতে বহক। তাই আজি একো কোৱা নাই। সি মন কৰিছিল তাইও মন মাৰি আছে। সভাত দৰ্শিতাই একেষাৰ কৈ থকাৰ অৱস্থাতে তাই হুকহুকাই কান্দি দিলে। সেই কান্দোন দেখি সহ্য হোৱা নাছিল তাৰ। এনে লাগিছিল যে তাইৰ ওচৰলৈ গৈ সাবটি ক'ব, নাকান্দিবা তুমি। নাই, সি সেয়া কৰিব নোৱাৰে। আজি সি শেষবাৰৰ বাবে দৰ্শিতাৰ সন্মুখত বাঁহী বজালে। সকলোৱে সকলোৰে পৰা নয়নাশ্ৰুত বিদায় লৈছে। নীলে দৰ্শিতাক ক'লে, দৰ্শিতা বা, ভালে থাকিব। আহিব লগা সময়বোৰ যাতে ভাল হয়, পাহৰি নাযাব। তাই ক'লে, তুমিও ভালে থাকিবা। তেনেকৈয়ে দৰ্শিতা গ'লগৈ। নেদেখা নোহোৱালৈকে সি চাই থাকিল। সময়ৰ পৃষ্ঠাত হেৰাই গ'লেও হৃদয়ত সদায় থাকিব এই স্মৃতি। নিজক সুখী কৰিবলৈ কাৰোবাৰ বিশ্বাস ভাঙিব নোৱাৰে সি। সেয়েহে নোপোৱাৰ মাজতো যেন সি আজি সুখী। কেতিয়াবা কিছুমান কথা একান্তই নিজৰ হৈ থাকে। মনত এখন দুখৰ নদী বৈ থাকে। অথচ তেওঁৰ বাবেই ত্যাগ, কষ্ট, মনৰ আৱেগ, ভালপোৱা, হেজাৰ বাধাৰ মাজতো তেওঁক তেওঁ বুলিয়েই হৃদয়ত ঠাই দিয়াৰ কথাবোৰ হৃদয়তে ৰৈ যায় চিৰজীৱন। মুখত হাঁহি এটি লৈ দিনটোৰ সম্ভাষণ তেওঁক নজনালে যেন মনটো এফালৰ পৰা কোঙা হৈ আহিব ধৰে। তেওঁক কোৱা নহ'ল। কিবা এটা বিশেষ কথাবোৰ কোৱাত বাধা দিয়ে। এনেকৈয়ে ভাল লাগে আৰু ভাল পাওঁ। সময় গৈ থাকে। কিছুমান কথা একান্তই নিজৰ হৈ পৰে, গোপনে, নীৰৱে। ধন্যবাদ।